ভাৰতবৰ্ষত দিনক দিনে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা মানুহৰ সংখ্যা বৃদ্ধি হৈ যাবলৈ ধৰিছে। অৰ্থাৎ কালিৰ দিনটোত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা মানুহৰ সংখ্যা এদিনতে 1200তকৈ ওপৰত পজিটিভ কেছ অহা দেখা গৈছে। ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা মানুহৰ সংখ্যা আটাইতকৈ বেছি। অৰ্থাৎ মহাৰাষ্ট্ৰত কৰোনা ভাইৰাছৰ কাৰণে এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ উপৰিও দিল্লী, তেলেংগানা, কেৰালা এইবোৰ ৰাজ্যতো কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা মানুহৰ সংখ্যা অধিক পৰিমাণে বৃদ্ধি হৈ যাবলৈ ধৰিছে। ভাৰতবৰ্ষত যি 21 দিনীয়া লকডাউন দিয়া হৈছিল, সেই লকডাউনৰ আজি সমাপ্ত ঘটাৰ কথা, কিন্তু আজিৰ দিনটোত প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই এই লকডাউন 3 মেলৈকে বৃদ্ধি কৰি দিছে। আৰু ইয়াৰ প্ৰধান কাৰণটো হ'ল যে ভাৰতবৰ্ষত দিনক দিনে যি কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা মানুহৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে। যদি লকডাউন বৃদ্ধি নকৰে তেনেহ'লে ভাৰতবৰ্ষৰ পৰিস্থিতি আৰু ভয়াৱহ হ'ব পাৰে। এই লকডাউনৰ প্ৰভাৱ সম্পূৰ্ণভাৱে আমাৰ অসমতো পৰিছে। অৰ্থাৎ অসমতো 3 মেলৈকে লকডাউন বৃদ্ধি কৰি দিয়া হৈছে। কিন্তু আমাৰ অসমৰ বাবে এটা ভাল খবৰ এইটোৱে যে আমাৰ অসমত 20 এপ্ৰিলৰ পিছত লকডাউন কিছু পৰিমাণে শিথিল কৰি দিয়া হ'ব। ইয়াৰ কাৰণটো হ'ল প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই কোৱা মতে ভাৰতবৰ্ষৰ যিবোৰ ঠাই হটস্পট এৰিয়াত পৰিছে সেইবোৰ ঠাইত 3 মেলৈকে সম্পূৰ্ণভাৱে লকডাউন থাকিব, আৰু যিবোৰ ঠাই হটস্পট এৰিয়াত পৰা নাই সেইবোৰ ঠাইত 20 এপ্ৰিলৰ পিছত কিছু পৰিমাণে লকডাউন শিথিল কৰি দিয়া হ'ব। এতিয়া কথা হ'ল যে হটস্পট মানে কি? হটস্পট এৰিয়া সেইবোৰ যিবোৰ ঠাইত এতিয়ালৈকে 15 জনতকৈ অধিক কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা মানুহ আছে। সেইবোৰ ঠাই সম্পূৰ্ণভাৱে 3 মেলৈকে লকডাউন থাকিব, আৰু যিবোৰ ঠাইত 15 জনতকৈ কম অৰ্থাৎ কিছু পৰিমাণে কম কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা মানুহৰ সংখ্যা, সেইবোৰ ঠাইত 20 এপ্ৰিলৰ পিছত কিছু পৰিমাণে লকডাউন শিথিল কৰি দিয়া হ'ব। আৰু এতিয়া কথা হ'ল যে অসমৰ কাৰণে ভাল খবৰ এইটোৱে যে অসমৰ কোনো ঠাই অৰ্থাৎ অসমৰ কোনো জিলাই এতিয়ালৈকে হটস্পট এৰিয়াত পৰা নাই। কাৰণ অসমত আটাইতকৈ বেছি গোলাঘাট জিলাত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা মানুহৰ সংখ্যা। তথাপিও গোলাঘাট জিলাত 8জন মানুহ কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা দেখা গৈছে। অৰ্থাৎ এতিয়ালৈকে গোলাঘাট জিলাও হটস্পট এৰিয়াত পৰা নাই। সেয়েহে আমি অসমীয়া ৰাইজে এটা আনুমানিক ধাৰণা কৰিব পাৰোঁ যে 20 এপ্ৰিলৰ পিছত আমাৰ অসমত কিছু পৰিমাণে লকডাউন শিথিল কৰা হ'ব বুলি আমি ধাৰণা কৰিব পাৰোঁ। সেয়েহে মোৰ অসমবাসীৰ ওচৰত এটাই অনুৰোধ যে আহক আমি সকলোৱে কমচে কম এই সপ্তাহটো অধিক পৰিমাণে লকডাউন মানি চলোঁ। অৰ্থাৎ আমি ঘৰত গৃহবন্দী হৈ থাকোঁ, যাতে আমাৰ অসমত কোনো ঠাইয়ে অৰ্থাৎ কোনো জিলাই যাতে হটস্পট এৰিয়াত নপৰে, তাৰ কাৰণে আমি অধিক পৰিমাণে চেষ্টা কৰোঁ।